2,000 years later. ले हम मेरा 300 क्या फल दिया हमके मेन डिपो टाउन हो हम 244 দেখিছ না এই ফলি গলে তোৰ হ'ব 114 क्या बोला तूने নমস্কাৰ বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আজি আমাৰ যাত্ৰা এটা হ'ব যোৰহাটৰ পৰা আপোনাৰ মায়োদিয়া পাছলৈকে আৰু তন্ময় আছে এইফালে তন্ময় বাইকতে যাম আজি যাত্ৰাটো আপোনালোকে চাই থাকক আৰু পাই গ'লে আমি কেন্দুগুৰি আৰু দুজন সেইবিলাকে ৰৈ আছোঁ আৰু ৰাতিপুৱা পৰিৱেশটো এনেকুৱা ধৰণৰ আৰু গাইজ আমি ৰাতিপুৱা ওলাম বুলি আহিছিলোঁ ৰাতিপুৱা 5টাতে দেৰি হৈ গ'ল অলপ আৰু আমি এতিয়া আমাৰ টাইম হৈছে 7টা বাজিছে এতিয়া 7টা বজাত আমি ওলাইছোঁ আৰু এতিয়া তন্ময় বাইক চলাই আছে আৰু এইফালে কুঁৱলী চব আৰু বাইকখনৰ হাৱাটো চেক কৰি ল'লোঁ আৰু বাকীকেইটা আহি পোৱা নাই সেইটো কাৰণে ৰৈ আছোঁ আৰু গাইজ আমি পাই গ'লোহি এতিয়া শিলসাকো শিৱসাগৰ শিলসাকো পাই গ'লোহি আৰু এইফালেদি গ'লে আমি পাম শিৱসাগৰ টাউন আৰু আমি এতিয়া যাব লাগিব বাইপাছে কাৰণ আমাৰ টাউনত একো কাম নাই সেইকাৰণে আমি ডাইৰেক্ট বাইপাছত উঠি দিছোঁ ব'ব আৰু গাইজ এতিয়া সৰুকৈ ব্ৰেক এটা ল'লোঁ ব্ৰেকটো লোৱাৰ পিছত এতিয়া ড্ৰাইভাৰটো চেঞ্জ হৈ গ'ল এতিয়া বৰ্তমান মই চলাই আছোঁ আৰু এই হেলমেটটোত মাইকৰ ছিষ্টেমটো নতুন লগাইছোঁ কেনেকুৱা চাউণ্ড কোৱালিটি আছে গম পোৱা নাই বাইকখন ৰখাই পেলাইহে ল'ৰা দৌজ পূৰা আমাৰ মানে ৰাইডটো কি আছে এটা বহুত পিছত থাকি আহে এটা বহুত আগত ওলাই গুচি যায় এটা এডভেঞ্চাৰ লৈ অহা দাদা দুজন আছে বহুত দূৰত থাকি আহে সেইজন এতিয়া বৰ আগতে আছে এই বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ বহুত দিন মানে বহুত দিনেই হৈ গ'ল আৰু ব্লগ বনোৱা বহুত দিন হৈ গ'ল আৰু ব্লগ বনাওঁতে মানে কি হয় কেমেৰা আগত কি কওঁ কি নকওঁ লাগি যায় বহুত দিন যদি আপুনি যদি গেপ দি দিয়ে ন কি কওঁ কি নকওঁ লাগি থাকে সেইকাৰণে আজি ভিডিঅ'টো কেনেকুৱা হৈছে গম পোৱা নাই কিন্তু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু এইখনতো তেল ভৰাবলগীয়া আছে তেলটো ভৰাব লাগিছিলে আৰু অথনি আহোঁতে আমি 300 টকা তেল ভৰাই আহিছোঁ তো আজি আমাৰ যাত্ৰাটো যোৰহাটৰ পৰা মায়'দিয়াৰ পাছলৈকে হৈছে কমেও আপোনাৰ কিমান হ'ব 350 কিলোমিটাৰমান হ'ব আজি তাত ষ্টে কৰিম আকৌ কাইলৈ যোৰহাটলৈ বেক হ'ম 2,000 years later. ले हम मेरा 300 क्या फल दिया हमके मेन डिपो टाउन हो हम डलाहदिया হৈ যাব লাগিব না বাইপাছত উঠি দিওঁ নহ'লে ডিব্ৰুগড় বাইপাছে এইফালে 300 এইফালে বাইপাছে গুচি যাওঁ আৰু ৰাতিপুৱা একো খাই অহা নাছিলোঁ সেইকাৰণে চবেই একাপ আমি চাহ খাই ল'লোঁ চব ভোকত আছিলে সেইকাৰণে চাহ একাপ খাই লৈছোঁ আৰু গাইজ ৰাতিপুৱা একো খাই অহা নাছিলোঁ এতিয়া চাহ একাপ খাই ল'লোঁ গোটেইকেইটাই ইয়াৰ পৰা মায়'দিয়া আৰু 5 ঘণ্টা 5.5 ঘণ্টামান লাগিব আজি আমাৰ পাওঁতে পাওঁতে 3টা মানেই বাজিব আজি চাগে আমাৰ মায়'দিয়া পাছ চাবলৈ যোৱা নহ'ব হোটেললৈ থাকিব লাগিব আৰু কাইলৈ ৰাতিপুৱা
ৰাতিপুৱা গৈ চাই আকৌ আমি যোৰহাটলৈ ঘূৰি আহিব লাগিব। চাহ খাই আহি 10 কিলোমিটাৰ অহা নাছিলোঁ। এই চব সেইকেইটা পেচাব কৰিবলৈ গ'লেই হোটেলতে কৰি আহিব পাৰে একেচোতে। আৰু ইয়াৰ পৰা ডিব্ৰুগড় আছে 14 কিলোমিটাৰ, বগী দলং আছে আপোনাৰ 10 কিলোমিটাৰ। আৰু এই চাইডেদি গ'লে আপুনি পাব বগীবিল, লখিমপুৰ, এইফালে ধেমাজি এইফালে যাবই। এতিয়া ঢলা শদিয়া আছে আপোনাৰ 115 কিলোমিটাৰ। এতিয়া বাইপাছ হৈ যায় নে ডিব্ৰুগড় টাউন হৈ সোমাই পবিতৰাহে গম পাব। সেইকাৰণে পবিতৰা পিছে পিছে গৈ আছোঁ। ডিব্ৰুগড় টাউন হৈ সোমাই দিলে। বাইপাছ হৈ যোৱা হ'লে ভাল হ'লহেঁতেন। এইকেইটা থাকি থাকি আহে পুৰা। ইয়াতে চুটাবহে লাগে নতুন বাইক এতিয়া। হে দেখা এইফালে 200, এইফালে 244 দেখিছা নহয়। এইফালে গ'লে তোৰ হ'ব 114। এইফালে যোৱাই ভাল, 114 ওচৰতে হ'ব। আৰু 5 ঘণ্টা লাগিব, 6 ঘণ্টা লাগিব। কোনফালে ঘূৰাইছে নেকি? আৰু গাইজ ইয়াৰ পৰা আছে ডিব্ৰুগড় এয়াৰপৰ্ট 7 কিলোমিটাৰ, ডিগবৈ 75, নামচাই কিমান কিলোমিটাৰ চাবলৈ নহ'লে নহয়। আৰু এতিয়া মই আহি গ'লোঁ পিছত, এতিয়া তন্ময়ক দি দিলোঁ। তন্ময় চলা তই দেই বেটা, তই চলা। গাইজ ঢলা শদিয়া 98 কিলোমিটাৰ, 98 কিলোমিটাৰ যদি আৰু ডিব্ৰুগড় এয়াৰপৰ্ট যায় গাইজ এই চাইডলৈ। এই চাইডে গ'লে ডিব্ৰুগড় এয়াৰপৰ্ট পাব। এতিয়া আমি যাব লাগে তিনিচুকীয়া, এই চাইডে গ'লে তিনিচুকীয়া পাম। আৰু গাইজ এইবাৰ R15খন চলাওঁ। R15খন চলাই চাওঁ এবাৰ। আমি এতিয়া গাইজ ঢলা শদিয়া পাব হৈছোঁ। ইয়াৰ পৰা ঢলা শদিয়া 10 নে 15 কিলোমিটাৰমান আছে। ইয়াৰ পিছত পাই যাম ঢলা শদিয়া। আৰু ভোক লাগিছে, তিনিচুকীয়া সোমাব লাগিলোঁ, তিনিচুকীয়াত নোসোমালোঁ। এতিয়া আমি ডাইৰেক্ট ঢলা শদিয়া ফালে গৈ আছোঁ। আৰু সেইফালে কিবা পালে খাই বৈ ওলাই যাব লাগিব। আইফোনৰ ৱাইড এংগলটো হ'লে ভাল, আমাৰ এইবোৰ মোবাইলত ৱাইড এংগলটো পূৰা কভাৰ নকৰে। ৰাস্তা দেখোন বহুত বেয়া দেখোন এইবোৰ। আইও এতিয়া ইফালে যাব লাগিব। এতিয়া আমি তিনিচুকীয়া টাউন, মাকুম চিধা আমি যাব লাগিব, চিধাই যাব লাগিব চাগে। তিনিচুকীয়াত টকা নাই নহয়। সেইকেইটা সিফালে গুচি গৈছে, তিনিচুকীয়াত গুচি গৈছে। মাকুমৰ ফালে যাব লাগিব আমি, মাকুমৰ ফালে গ'লেহে পামগৈ। অঁ সেইফালেহে হেৰি ৰাস্তা খেলি মেলি হৈ গৈছিলে গাইজ। তন্ময়হেঁতি বেলেগ ৰাস্তাত গুচি গৈছিলে, যাব লাগে আমি এফালে, এহেঁতি আকৌ টাউনৰ ফালে সোমাইছে তিনিচুকীয়া। এনেকৈ গ'লেতো নহ'ব ন। মোৰ এখন চলাই এতিয়াই হাত বিষ কৰিলে, 10 কিলোমিটাৰমান চলাইছোঁহে।
হাত বিষ কৰিলে পবিত্ৰতাতে ভাল আহিলে দেই এখন লৈ পেলাই আমি নচলোৱা ন আমাৰ মানে কেছটো কি হয় আমি নোৱাৰোঁ মানে এনেকৈ ভাল ৰাস্তা দবাম বুলি ভাবিছোঁ ভাল ৰাস্তাও পোৱা নাই নহয় দবাবলৈ কাৰণে পবিত্ৰতা তাত বহি গ'ল এতিয়া মই পবিত্ৰতাখন ল'লোঁ বাকী দুটা পিছফালে আহি আছে টোটেল আমি 5টা মানুহ আহিছোঁ ধাবা এখন পাইছোঁহি কৃষ্ণচূড়াৰ ৰেষ্টুৰেণ্ট হয় এখন ইয়াতে ব্ৰেকফাষ্ট কৰাই নাই লাঞ্চটো ইয়াতে কৰি লওঁ এতিয়া ইয়াৰ পৰা কৰি আকৌ আমি ওলাই দিম আৰু সেইকেইটা আহি পোৱাহিয়ে নাই নহয় সেইকেইটা আহি আছে গ'লগৈ আকৌ এইকেইটা এতিয়া নেদেখিলে আকৌ গুচি গ'লগৈ এইকেইটা হা গ'লগৈ অঁ এইডাল প্ৰব্লেম দিয়া নাই এইডাল ওলাই আহিলে দেখোন ইয়ে পানী মাৰিছে গাড়ীখনে ৱেপাৰৰ পানী মোৰ গালৈকে মাৰিছে পূৰা এই ৱেপাৰৰ পানী আহিয়ে আছে এতিয়ালৈকে দবাব লাগে এইকেইটা গুচি গ'লগৈ নহয় কঁকালে বিষ হৈ গৈছে গাইজ এইখন চলাব লাগিব ন সেইকেইটা গোটেইকেইটা বাইক চলাই আছে মইহে বহি আছিলোঁ পবিত্ৰতাও পিঠি বিষাইছে চাগে ইমান দূৰৰ পৰা যোৰহাটৰ পৰা পূৰা কলৈকে চলাইছে ডিব্ৰুগড় তিনিচুকীয়ামানলৈকে চলাই দিলে আৰু এখন ধাবা পাইছোঁহি এইখন ধাবা এইখন ধাবাতে আমাৰ এতিয়া খানাটো হ'ব এইবাৰ হ'বনে নহয় সুধি আহকগৈ এইখন চলাই হাত বিষ হৈ গৈছে দেই ৰাইডত অহাৰ পিছত অৱস্থা এইবোৰ চব এই নহয় ভিডিঅ'ত কৈছোঁ দাদা আপোনাক আজি প্ৰথম লগ ক'লোঁ নামটো আপোনাৰ ধ্ৰুৱ ন এইজন কেনি গ'ল আপোনাকতো লগ পায়ে থাকোঁ হা ফ্ৰাই কৰি খাই দিব পাৰি এটা ন এইখন হোটেললৈ ভাতটো খালোঁ ভিডিঅ' চিডিঅ' নকৰিলোঁ কাৰণ বহুত ভোক লাগি আছিলে ভাত খালোঁ আৰু লগালগ উঠিলোঁ আৰু এতিয়াৰ পৰা আমি যাওঁ মাংস কি খোৱালি আৰু দেই তহঁতি হা এইটো আমাৰ আছে ইয়াৰ চেনেল এটা আছে এইটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু গাইজ খানা পিনা হৈ গ'ল আৰু ইয়াৰ পৰা এতিয়া ওলাই দিওঁ ফিটা এডাল লগালোঁ নে নলগালোঁ ফিটা এডাল লগাবলৈ পাহৰি গৈছিলোঁ অলৰাইট ওলাই দিওঁ এতিয়া ইয়াৰ পৰা এতিয়া পালোঁহি আমি ডুমডুমা এইখন আছে ডুমডুমা টি ষ্টেট এতিয়া ডুমডুমাৰ পৰা চিধা গৈ থাকিলে পাম ঢলাশদিয়া বাইকবোৰত এতিয়া অলপ চেইন ক্লিন হৈছে তেল ভৰোৱা কাৰ্যসূচী শেষ হ'ল এতিয়া চেইন ক্লিন হৈছে কাৰ বাইকত পম নাই পম দি ল'ব এতিয়া চবেই ভূপেন হাজৰিকা সেতু এইখিনিৰ পৰা আৰম্ভ হৈছে এইফালে স্বাগতমটো ভূপেন হাজৰিকা সেতু স্বাগতম লিখা আছে তাত এইখনেই হৈছে ভূপেন হাজৰিকা সেতু দিছ ইজ ঢলাশদিয়া ব্ৰিজ চাই লওক আজি মই ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ ঢলাশদিয়া ব্ৰিজলৈ আগতে
আহিম বুলি ভাবি থাকোঁ কিন্তু নিমিলে এইবাৰ একেটোতে ঢলাইদেউ ব্ৰিজো চোৱা হৈছে লগতে মায়'দিয়া যোৱা হৈছে গাইজ চাই লওক দিছ ইজ ঢলাইদেউ ব্ৰিজ ধুনীয়া এটা পৰিৱেশ চাই লওক আপোনাক দেখাইছোঁ 3, 2, 1 একেলগে যাব কি বস্তু বালি গোটেই বালি দেখি আছে হা অঁ চেল্ফি কিবি মাৰিব লাগিব আমাৰ 3খন বাইক আহি গ'ল এখন R15 এখন ৰয়েল এনফিল্ড আৰু আপোনাৰ এখন এডভেঞ্চাৰ মায়'দিয়া 78 কিলোমিটাৰ ৰয়িং 23 কিলোমিটাৰ এই পাছটো বনাই নিব লাগিছিলে পাছটো তাত বনাব লাগিব সেই আগত বাইকবোৰ ৰখাই থওঁ বৈ এই বাইকখন আগলৈ ল'ব ন' পাৰ্কিং আৰু গাইজ ফাইনেলি আমাৰ পাছ বনোৱা হৈ গ'ল আৰু এই পাছটো মানে আগত চেক পোষ্টে দেখাই যাব লাগিব যদি এখন নাথাকে তেতিয়া এটা মানুহৰ 2000 মানকৈ ফাইন হ'ব আৰু বাইকৰ এক্সট্ৰা আছেই টিকেটত বেছি নাই লোৱা পাৰ পাৰ্চন 20 টকামানকৈ লৈছে নেকি আৰু গাইজ যেতিয়া আমি অসম বাদ দি যেতিয়া আমি আহি গ'লোঁ এতিয়া অৰুণাচলত য'ত আমি এতিয়া টিকেট কাটিছিলোঁ ন এই চেকপোষ্টটো বা এইবাৰে হ'ল অৰুণাচল আৰু ইটোৰ পৰাই হ'ল অসম এতিয়া আমি আছোঁ অৰুণাচলৰ ভিতৰত এই ওপৰত লিখা আছে ৱেলকাম টু ৰয়িং ফাইনেলি আমি পাই গ'লোহি আজি ৰয়িং এতিয়া আমাৰ হেৰিটো কি হয় বা যোৱা হয় নহয় নে থাকেই নে যায়েই কিমান কিলোমিটাৰ আছে জানো আৰু এইখনেই হৈছে ৰয়িং বজাৰ ৰয়িঙৰ মাৰ্কেট যোনবোৰ এয়াই চাই লওক আমি থকা ৰিজৰ্টখন এইখনে আৰু এইফালে সেইবোৰ কেবিন আছে আৰু ৰিজৰ্টখনৰ নামটো হৈছে এমৰা ৰিজৰ্ট এবাৰ ভিজিট কৰিব আপোনালোকে আৰু আজি আমাৰ মায়'দিয়া পাছলৈ যোৱা নহ'লে আৰু আমি আজি ৰয়িঙতে থাকিলোঁ কাৰণ আমি অহা দেৰি হ'ল পুৱা আমাৰ 5:30 মানে বাজিলে সেইকাৰণে আমাৰ অলপ দেৰি হ'ল সেইকাৰণে আজি আমি ৰয়িঙত থাকিলোঁ ৰয়িঙত এই এমৰা ৰিজৰ্ট বুলি এখন ৰিজৰ্ট আছে তাতে আছোঁ ৰাতিপুৱাই ওলাই যাম ইয়াৰ পৰা আৰু ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই